Hello guys, welcome back to my channel Hazarika. আজি আমি যাব ওলাইছো পথাৰৰ মাজত মানে কি হল লগৰ কেটা মানে কাম কৰি আছে তাকে যাব ওলাইছো লগৰ কেটাই কৈছে বোলে আজি খানা এটা খাম তহতি পথাৰৰ মাজত তই আহি যাবি মানে এতিয়া খানাটো খাব যাম আৰু পথাৰত কাম কৰি আছে হেয়াও দেখাম আপোনালোকক বলক আজি ভিডিওটো আৰম্ভ কৰো এতিয়া আমি যাম এদিকে গৈ একে লেফট সাইডে ঘুৰি দিম লেফট সাইডে ঘুৰি দি পাই যাম আমাৰ ধুনীয়া পথাৰৰ মাজত হৈ আছে লগৰ কেটা আছে এতিয়া মই গৈ আছো লগৰ কেটা ওচৰলে খানাডাল খাম আৰু আজি দগৰি আমি যাম এইটো ৰাস্তা দিকে মই বহুত অহা যোৱা কৰিলো মোৰ স্কুল লাইফটো এইটো ৰাস্তাতে কটাইছিলো কিয়নো মই স্কুলখন এদিকে যায় মানে আগত আছে মই হাই স্কুলটো ইয়াতে এদিকে অহা যোৱা কৰি কটালো মানে এইটো ৰাস্তা দিকে আজিকালি নহা হলো কিয়নো মোৰ মানে সময় নোপোৱা হৈছো আহিবলৈ আজি আহি গলো এতিয়া আমি যাম পথাৰৰ মাজত গৈ আপোনালোকক দেখুৱাই দিম কি হৈ আছে কি হোৱা নাই খানা কেনেকুৱা হৈছে খানা কেনেকৈ হ'ব আছে এই আগত আছে মোৰ লগতে আপোনালোকক পথাৰখন দেখাই দিম বাৰু মানুহে ধান কাটি থকাও দেখাম তো আমি যাব লাগিব ক'ত বুলি কৈছে সেইটো ৰোডত যাব লাগিব মোক কটাইখন আনিব দিছিল কিবা কাটিব কটাইখন মই পাহৰি থাকিলোঁ একো নাই তাতে পাম ক'ৰবাৰ বিচাৰি ল'ম এখন কটাই আমি যাম সৌ আগলৈ যাম এইখনে আমাৰ সুন্দৰ পথাৰ দেখিছে ইয়াতে আলু খেতি কিবা কিবি কৰিব মানে হাল চাল বাই বেৰি থৈছে মুচুৰি জাল দি আৰু সৌ আগত মানুহে কামো কৰিছে আপোনালোকক পাৰিলে দেখাই দিম আপোনালোকে চাওক ইয়াত পথাৰত ধুনীয়াকৈ কাটি থৈছে ইয়াত ধান কাটি থৈছে আমাৰ এদিকে বাও ধান বুলি কয় এইটো মানে বাও ধান কাটি থৈছে সেইকাৰণে আমি ইয়ালৈ পথাৰৰ মাজত আহিলোঁ আৰু খানাটো আছে আপোনালোকক অলৰেডি কৈ দিছোঁ খানাটোৰ বিষয়ে চ' আমি যাম তালৈ আপোনালোকে ধাননি বুলি কয় যে এয়া সোণৰ নিচিনা মূল্য ইয়াত ধানৰ ইয়াত দেখিছে এইবিলাক কেঁকুৰা ধান হয় কেঁকুৰা ধান বুলি কয় ইয়াতে শুং আছে চাওক ধানৰ এইটো আগত শুং আছে দেখিছেনে এইটো বাও ধানেই হয় ইয়াতে আমাৰ এইফালে কেঁকুৰা ধান বুলি কয় আৰু মাগুৰীবিলাকো এনেকুৱাই এইবিলাক চাওক ধানৰ এয়া মই ধানৰ মাজে যাবলৈ ওলাইছোঁ ধানৰ মাজে গৈ মোৰ লগৰকেইটা লগ পামগৈ আৰু বেছি সময় নাই পামগৈ আৰু ইয়াত দেখিছে বৃহৎ ওখ ৰঙা গছ চাই লওক বৃহৎ ওখ ৰঙা গছ এইবিলাক হৈছে খৰি গছ এয়া কাটি আছে এয়া গছজোপি ইমান মূল্যৱান নহয় কিন্তু গুটিখিনি বহুত মূল্যৱান হয় এইটো সাৰ বাউদৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু এইটো ধানৰ মাজে সৰু ৰাস্তা দেখিছেনে এই ৰাস্তাটোতে আহি আছো বহুত কষ্টত আহি আছো আমি এতিয়া আমি আহি পাই যাম মানে পাই গলো মোৰ লগৰ এটা লগ আৰু আজি আমি খানা খাই দিম বহুত কষ্ট হৈছে আহোঁতে এইকেইটা মৰা কেইটা দেখিছানে আপোনালোকে এইকেইটা সিহঁতি এতিয়া এয়া গছ কাটি আছে খৰি গছ কাটি আছে চ' এতিয়া আমি খৰি গছৰ মাজদিকে যাম ভয় লাগে বাৰু ইয়াতে খৰি গছ কাটি দিয়াৰ পিছত মূৰা সোপা বৰ জোঙা হৈ থাকে এইটো দেখিছে এইটো খালী ভৰিত সোমাই গ'লে ডাইৰেক্ট ফালি দিব আৰু এয়া চাওক আমাৰ পথাৰৰ মাজত হৈ যাব এতিয়া খানা এইটো আমাৰ আছে পেলে এইটো আমাৰ আছে গোবৰ ভাইটি এয়া পথাৰ চৌকা মই অলপ পলম হৈ গৈছে চৌকা খানি খৰি গছ জেগাতে আছে এইটো কি ডেক্সিত ভাত বনাবলৈ ওলাইছে এই ডেক্সিটো অকণমান ওপৰলৈ নিদিয়ক হেৰি দুডাল দি তেতিয়াহে জুই জ্বলিব আৰু আমাৰ ইয়াত চব তৈয়াৰ হৈ আছে এইডাল কেৰাহী দেখিছে এইটো কেৰাহী এই পাত হেতা আৰু এয়া হৈছে পিঁয়াজ কাটি আছে আলু কাটি আছে ইয়াতে কিবা গাহৰি মাংস আছে বুলি শুনিছো কি মাংস বোপা সঁচা নে চাওঁ গাহৰি মাংস আছে বোলে আজি মোৰ দিনেই ভাল সেই পথাৰত সঁচাই গাহৰি মাংস হলে মই খুব ভাল পাওঁ খাইও ভাল পাওঁ হয় এয়া চাওক অৰিজিনেল গাহৰি মাংস আনি থৈছে এয়া খাম আজি গৈ এয়া আমাৰ ভাতৰ কাৰণে জুই জ্বলি গ'ল আৰু জ্বলিব এইটো চৌকাত মাংস হ'ব এয়া চাওক কি বুদ্ধি কৰি বনাই নাজানো খালি মই খামহে আজি একো কাম কৰিবলৈও নাই মই মানে বস্তুটো আনিব যাওঁতে আধা ঘণ্টামান লাগিব আমি যাম আনিবলৈ আৰু এই জুইডাল নুমাই থাকিলে কি জুই জ্বলাইছে বা
পথাৰ জুই বোলে নুমাই নুমাই জ্বলে এতিয়া নুমাই নুমাই উমাই জ্বলি আছে এতিয়া আমি বস্তুটো আনিবলৈ যাওঁ এতিয়া ইহঁতে খানা বনাই থাকিব মই অলপ কাম এটা আছে মানে কি হ'ল বস্তু এটা আনিবলৈ পাহৰি থাকিলোঁ মোক কৈছিলে আনিবলৈ চব মই বস্তুটো আনিবলৈ যাওঁ কিন্তু ইহঁতি খানা বনাই থাকিব ইয়াতে চব হৈ থাকিব আজি ইয়াতে খাম আৰু পথাৰ মাজত অগৈ দগৈ বাগৰি খাম খানা এতিয়া আমি যাম মানে মই এৰি থৈ অহা বস্তুটো আনিবলৈ আকৌ ঘৰত নাযাওঁ ওচৰতে দোকান আছে সেই অলপ আগলৈ পথাৰৰ মাজত সেইখন গাঁৱত আছে আমি গৈ এতিয়া বস্তুটো আনিম আৰু লগে ভাগে খাম আপোনালোকক দেখাম গোটেইখিনি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব লাহে লাহে চাব যদি চেনেলটো এতিয়ালৈকে আপোনালোকে নটিফিকেশ্যনটো অন কৰা নাই কৰি ল'ব তেতিয়াহ'লে মোৰ ভিডিঅ'বিলাক সোনকালে পাব মই ভিডিঅ' যেতিয়াই আপলোড দিওঁ তেতিয়াই পাব তেনেহ'লে নটিফিকেশ্যন অন কৰি লওক বলক আমি যাওঁ এতিয়া এৰি থৈ অহা বস্তুটো আনিবলৈ দেখিছে ধান কাটিছে কি ধুনীয়াকৈ ধান কাটি আছে এজনী আমাৰ জেঠাই টেক্সি জেঠাই নামটো চাই লওক মানুহজনী মুখনো চাই লওক এইজনী আমাৰ টেক্সি জেঠাই ধান কাটি আছে লেঙুৱা পেঙুৱা মানুহ বেয়াও লাগে ময়ো সহায় কৰিব নোৱাৰো এতিয়া কি হ'ব ধান সোপা চব পৰি গ'ল দেখোন মুঠিটো কেনেকে বান্ধে চাব আপোনালোকে এইটো কেনেকে ঘূৰাই দিলে দেখিলে এইডাল ভাই নাচি আছিল নে মুঠিটো ঘূৰিহে গৈছে এনেকে নাচি গৈছে কি সুন্দৰ ধান মানে কি হৈছে পানী কমৰ কাৰণে এনেকুৱা ধান হৈছে নে নাজানো আৰু বিকলংগ ধৰি দিব লাগে ধান কাটি ভাত খোৱা মানুহজনী বিকলংগ পায় আৰু মানুহে ধান কাটি আছে আমি আগলৈ যাম আপোনালোকে ভিডিঅ'টো লাহে লাহে চাব স্কিপ কৰি নাচাব লাহে লাহে চাব তেতিয়াহ'লে মোৰ সুবিধা হয় দিয়কচোন আৰু টাইমটো মেইনটেইন হয় আমি আগলৈ যাম বহুত আগতো মানুহ আছে ধান কাটি আছে এতিয়া আমি জেঠাইক বাই বাই দিলোঁ এজন আমাৰ ডেকা ল'ৰা এইটো আমাৰ ককাইদেউ বিয়া বাৰু পতা নাই যদি আপোনালোকে মানুহটোৱে ছোৱালী এজনী যদি চাই দিব পাৰে দি দিব এইটো আমাৰ ৰুমিদা এইজনে বিয়া পাতিলে এয়া খৈগছ কি ধুনীয়াকৈ কাটি থৈছে আমাৰ ৰিচেণ্টলি বিয়া পতা ককাইজনে পাৰ্টি দিয়াই নাই চাই লওক পাৰ্টি দিম বুলি কৈ ঠগি আছে এইজন দাদা এইটো মোৰ ইয়াত দেখিছে খৈগছৰ পাক কি হৈছে চব খৈগছ পৰি আছে আৰু এইটো হৈছে মোৰ মানে মৰমৰ ককাইদেউ ভুকু সি মোক বহুত মৰম কৰে কেতিয়াবা সি খঙো কৰে বাৰু সেইটো দুখ কৰি লাভ নাই খৈগছৰ গুটি এইবিলাক গুটি বহুত দাম হয় এইবিলাক খাৰ বাৰুদৰ কাৰণে ফটকা চটকা বনোৱাৰ কাৰণে ইউজ কৰা হয় খৈগছ জুপি দাম নাই তথাপিও গুটিটো বহুত দাম হয় আপোনালোকক কৈছিলো অলপ আগতে দেখাম বুলি এয়া মানে কি দাৱনী কেইজনী এইকেইজনী আমাৰ দাৱনী আৰু ৰূপহী ধান বুলি কয় আপোনালোকক কেঁকুৰা ধান মাগুৰী ধান দেখাই দিলোঁ এতিয়া আমি ৰূপহী ধানৰ ওচৰত আহিছোঁ ইয়াত থোকটো দেখিছে এইটো ধান পকিলে বহুত ৰঙা হয় আৰু মানে কি হ'ল সোণালী হৈ যায় সেইকাৰণে ৰূপহী ধান বুলি কয় বাইদেউ কেইজনী ওচৰলৈ আহিছোঁ চাওক আপোনালোকে ধান কাটি আছে কি ধুনীয়াকৈ কেনেকুৱা লাগিছে ধান কাটি ৰ'দত ভাল লাগিছে এয়া মানে কি হ'ল বহুত আনন্দত ধান কাটি আছে কিয়নো আমাৰ সোণগুটি যেতিয়া ঘৰলৈ যাব বহুত ভাল লাগিব বাইদেউ বুলি নহয় এজনী মোৰ বৰমা হয় সেইজনী মোৰ আইতা সেইজনী বৌ সেইজনী কি হ'ল খুইদেউ সেইজনী বৌ ধান কাটি আছে চাওক আপোনালোকক দেখাইছোঁ কি ধুনীয়াকৈ কাটি আছে আৰু ৰূপহী ধান কাটি আছে চব ৰূপ মোৰ ৰূপ উঠা নাই নেকি ঘামি তাপি ধান কাটি শেষ হ'ব এতিয়া আৰু অলপ আছে চব ধান পৰি গ'লে বতাহ মাৰিছিল যে ধান পৰি যোৱাৰ কাৰণে বহুত কষ্ট হৈছে ধান থিয় হৈ থাকিলে ভাল কাটিবৰ কাৰণে মানে থিয় হৈ থাকি কাটিলে
ফটোটো নহয়ও কামটো বেছিকে স্পীড হৈ যায় আপোনালোকক এই মুঠি কাটোতে যে এনেকে মুঠিটো বান্ধে যে কাটি লৈ আপোনালোকক সেইটো দেখাম চাই থাকক কেনেকে ঘূৰাই ঘূৰাই মুঠিটো দিব চাওক আপোনালোকে নাই মুখ দেখাই আছো এইটো আমাৰ ডাঙৰ কাই মুঠি বান্ধিছে এইটো মুঠি চাওক আপোনালোকে ঘূৰাই দিব এতিয়া এইয়া আমাৰ বৌয়ে দেখাই দিব এতিয়া এইয়া এনেকে এডাল ধান উলিয়াই লয় তাৰপিছত এনেকে ঘূৰাই দি এইটো চাওক কি ধুনীয়া মুঠিটো ঘূৰি গৈ মুঠি হৈ গৈছে ধান তেতিয়া মানে ডাঙৰি বান্ধিবৰ কাৰণে ভাল হয় এইজন দেখিছে এইজনে মানে কি হ'ল কেমেৰা মুখৰ আগত আহি ভাবি আছে কি দেখিম কি নেদেখিম একো দেখা নাই বোলে ভালদৰে চালে এইজন আমাৰ ডাঙৰ ককাই তাৰ হাতত কাচি মূৰত পাগুৰি অলৰেডি গাইছ আমাৰ খানা খাই শেষ হৈ গ'ল আমি খানা বহুত ভালদৰে খালোঁ আমি কলপাতত খালোঁ খানা আপোনালোকে দেখিবই কলপাতত খাইছোঁ আমি মানে কি হ'ল অসমীয়া মানে কি হ'ল খানা যেনেকৈ খাই আমি সেনেকৈ খাইছোঁ আগৰ দিনৰ মানুহে কলপাতত ভাত খাই আছোঁ আমিও কলপাতত ভাত খালোঁ আজি বহুত ভাল লাগিল মনটো আনন্দ লাগিল আৰু লগৰকেইটাৰ লগত খাই বহুত ভাল লাগিল আমাৰ লগতে এজন বয়সস্থ মানুহো আছিল এখন মোৰ খুৰা হয় খুৰাৰ লগতো খালোঁ চ' ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগত থকা বেল আইকনটো দবাব নাপাহৰিব বলক আজি আমি ভিডিঅ'টো শেষ কৰি দিওঁ সমাপ্ত কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল লাগে আকৌ নকওঁ আৰু কি কৰিব লাগে কমেণ্টটো কৰিব আৰু যদি নেক্সট এনেকুৱা খানা বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু আজিলৈ বাই বাই দিলোঁ আমি নেক্সট ভিডিঅ'ত লগ পাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই দিলোঁ আমি নেক্সট ভিডিঅ'ত লগ পাওঁ বাই বাই